হেল্ল' এভৰিৱান, ৱেলকাম টু মৌচুমীজ কিটচেন। আজি মই বনাবলৈ ওলাইছোঁ অলপ বেলেগ ধৰণৰ এটা বেঙেনা পিটিকা। তাৰ কাৰণে মই পিঁয়াজ দুটা পাতলা পাতলাকৈ কাটি লৈছোঁ, বিলাহী দুটা এনেকৈ কাটি ল'লোঁ, ধনিয়া এমুঠি সৰু সৰুকৈ কাটি ল'ম, নহৰু দুটা চাফা কৰি গোটা গোটাকৈ থৈছোঁ, আদা এটুকুৰা এনেকুৱাকৈ সৰু সৰুকৈ কাটি ল'লোঁ, জলকীয়া আপোনালোকৰ জোখমতে লৈ ল'ব পাৰিব। লৈছোঁ মটৰ সৰু বাতিৰে এবাতি। এতিয়া মোৰ চব বস্তু যোগাৰ হৈ গ'ল। এতিয়া মই পিটিকাটো বনাওঁ। বেঙেনা পোৰা আগতে এনেকৈ মিঠাতেল লগাই ল'ম। আমি চবেই ঘৰত বেঙেনা পিটিকা বনায়ে থকা হয়, কিন্তু কেতিয়াবা অলপ বেলেগকৈ বনায়ো ভাল লাগে। এতিয়া মই কটাৰীৰে য'ত য'ত ফুটা কৰিলোঁ তাত এনেকুৱাকৈ নহৰু ভৰাই দিম। এনেকুৱাকৈ নহৰু ভৰাই পেলাই বেঙেনাটো পুৰিলে খুব ধুনীয়া টেষ্ট এটা আহে। মোৰ হাতত তেল লাগি আছে কাৰণে নহৰু পিছলিয়ে গৈছে। এয়া বেঙেনাত নহৰু ভৰাই হৈ গ'ল। এতিয়া ভালকৈ গেছত পুৰি ল'ম। যিসকলে নতুনকৈ ৰন্ধা শিকিছে সেইসকলক ক'ম যে বেঙেনাটো পুৰোঁতে ঘূৰাই থাকিব, তেতিয়াহে চবফালে সিজিব। এয়া মোৰ বেঙেনা পুৰি হৈ গ'ল। এতিয়া বাকলি আঁতৰাই পিটিকা কৰি ল'ম ভালকৈ। এতিয়া অকণমান মিঠাতেল গৰম কৰি তাত শুকান জলকীয়া 2-3টামান দি দিম। পিঁয়াজখিনি নিমখ দি একেবাৰে ৰঙচুৱাকৈ ভাজি ল'ম। অকণমান মেথি গুড়িও দিছোঁ, খুব ভাল লাগে মেথি গুড়ি দিলে। নিমখ দিয়াৰ পাছত পিঁয়াজখিনি এনেও সোনকালে ৰঙচুৱা হৈ যায়। এতিয়া পিঁয়াজ ৰঙা হোৱাৰ পাছত দিম নহৰু আৰু কেঁচা জলকীয়া। নহৰু আৰু কেঁচা জলকীয়া পিঁয়াজৰ লগত ভাজি হ'লে মটৰখিনি মিলাই দিম। এই পিটিকা অকল টেষ্টিয়ে নহয়, খুব হেল্ডিও হয়। মটৰ, ধনিয়া, বিলাহী চব দিয়া আছে, হেল্ডি হ'বই। এতিয়া জোখমতে হালধি দি বিলাহীখিনিও ভাজি ল'ম। এই পিটিকা অকল ভাতৰ লগতেই নহয়, খিচিৰি, পৰঠা, ৰুটি চবৰ লগতে ভাল লাগে। এতিয়া বেঙেনাখিনি মিলাই ভালকৈ ভাজি লওঁ। বেঙেনাৰ লগত গোটেইখিনি ধুনীয়াকৈ মিলাই দিম। শেষত কাটি থোৱা আদা মিলাই দিম। এই আদা টুকুৰাবোৰ যে মুখত আহিলে খুব ভাল লাগে। এয়া কাটি থোৱা ধনিয়া পাতখিনি মিলাই দিলোঁ। এয়া মোৰ মটৰ, বিলাহী, ধনিয়া চব দিয়া বেঙেনা পিটিকা ৰেডি হৈ গ'ল।